Hello, namaskar. Welcome back to my channel. Myself Taufique Rahman. Chashma hoy gol ki backpack ready. Olabar hol shop ready. Helmet loisu etu birat dorkar. Hello, namaskar. It's me boy Taufique Rahman. Aji apnalokor majot ekta fresh notun ekta vlog loi ahiche. আমি বঙাইগাঁৱৰ ফালে যাব আমাৰ বজাৰত থাকি পেলাই আমি বাইকেৰে যোৱা কথা আছিল কিন্তু দুই এজন ভয়াটো ড্ৰাইভাৰ থকাৰ কাৰণে বাইক লৈ যোৱা নহ'ল বাকী মোৰ প্ৰতিটোসকল আছে এওঁলোকৰ সৈতে মই পৰিচয় অলপ পিছত কৰাই আছোঁ ভাইটিৰ পৰা বাইকটো লৈছিলোঁ লৈ যোৱা নহয় উঠিলোঁ চাৰিচকীয়াত সন্মুখৰ চিটত বাকীকেইটা বহি আছে এয়া আমি ওলালোঁ এইটো শব্দ বাৰে বাৰে নক'বা আমাৰ ভাংনামাৰীৰ পৰা জাৰ্ণিটো ষ্টাৰ্ট হৈ গ'ল বহুত কষ্ট কৰি পিছত এই ল'ৰাকেইটা বহিছে অগা বিছাকৈ নবহিলে জেগা নহয় এতিয়া আমি বঙাইগাঁও এণ্টাৰ কৰিলোঁ এতিয়া বঙাইগাঁৱৰ ইয়াৰে অভাৰব্ৰিজটোত আহি পালোহি এতিয়া বোলে ল'ৰাবিলাক ফটোশ্বুট কৰে মই ইতিমধ্যে বহুত কেইবাৰ আহিছিলোঁ এই ঠাইটোত তো ফটোশ্বুটৰ কাৰণে অভাৰব্ৰিজটোত থিয় হ'লোঁ তো যিয়ে নহওক খুব ভাল এটা লোকেশ্যন বাকী বিভিন্ন ধৰণৰ ষ্টাইলত ফটোবোৰ উঠা হৈ গ'ল এতিয়া আমি গাড়ী পিনে যাওঁ প্ৰচণ্ড গৰম ফটাফট যাওঁ বাপৰে বাপ কি গৰম একদম এচিত নাথাকিলে ৰাস্তাত আছোঁ এতিয়া আটু গাঁও বুলি কোৱা হয় ইয়াতে ক'ৰবাত সৰু সৰু পথেৰে আহি আমি মানে ক'ব গ'লে এক প্ৰকাৰ মানে বিভ্ৰান্ত হৈছিল ৰোডটো ভাইটি ভালকৈ ৰোডটো নাজানে পিছত গুগল চালোঁ তেওঁলোকৰ গুগলো বোলে কাম নকৰে তো যিয়ে নহওক এতিয়া আমি সঠিক ৰাস্তাত আছোঁ অলপ ফাষ্ট ফুডটো নহয় মানে অলপ ঠাণ্ডা কিবা লওঁ তাতে গৈ খাব লাগিব পাতিলাদহাতে লোৱাৰ কথা আছিল নহ'ল তো ইফালে চাওঁ দোকানে নাই লাহে লাহে চব ৰিমোট এৰিয়া পাই আছোঁ সেইকাৰণে কিবা এটা লৈ যাওঁ এটা দোকান এটা দেখা পাইছোঁ পৰ্বত যিখিনি দেখা পাইছে এইখিনিতে এইটো বৰঝৰা এৰিয়া পৰে আমাৰ সন্মুখত এই দেখা পাইছে ইয়াৰ পাৰ্কিংটো অলপ দূৰত কৰিব লাগে কাৰণ তাৰ পৰা আমি খোজকাঢ়ি যাব লাগিব তো বৰঝৰা ৱাটাৰফলত আমি ইতিমধ্যে নামিলোঁ কি কথা ক'ব লাগে গাড়ীৰ পৰা নামিলো নামি এইবাৰ যাই আছো আমি এইখিনিত উঠিম তাৰপিছত কি হ'ব তাতে আমি মানে আছে ঝৰ্ণা আছে এই ওপৰতো ঝৰ্ণা আছে ওপৰত ঝৰ্ণা আছে এই ঝৰ্ণাত মানে কেইবাৰ গৈছিল আমি একবাৰো যোৱা নাই এনে আইডিয়া কৰি ধাৰণা কৰিছো পৰ্বতৰ ওপৰত যে ঝৰ্ণাবিলাক স্বাভাৱিকতে থাকে আপুনি ধাৰণা কৰিলে নামাৰ পিছত এনেকুৱাকৈ সৰু সৰু লুংলুঙীয়া কিছুমান পথ আছে সেইটোৰে খোজকাঢ়ি যাব লাগে বাকী পানীৰ কুলু শব্দ ইতিমধ্যে আমি শুনিবলৈ পাইছোঁ এই সন্মুখত দেখা পাইছে পানীবোৰ ওপৰৰ জলপ্ৰপাতৰ পৰা পানীখিনি আহি আছে ইয়াতেও কিছুমান ল'ৰা গা পা ধুই আছে ইয়াতে এটা ভঙা সাঁকো আছিল সাঁকো নহয় দলং বাঁহৰে কিন্তু এইটো সম্পূৰ্ণৰূপে ভঙা অৱস্থাত আছে আমি খোজকাঢ়ি গৈ আছোঁ হুলস্থুলি দেখিবলৈ পাইছে এইখিনি চাউণ্ড নাথাকিব
ইয়াতে ৱেলকাম দেখা পাইছে ৱেলকাম বৰঝৰা ৱেলকাম টু বৰঝৰা এইটো লিখা আছে সেই ঠাইটোত আমি ইতিমধ্যে আহি পালোঁ যিয়ে নহওক লাহে লাহে এই ঠাইটো এতিয়া পৰ্যটনস্থলীলৈ পৰিৱৰ্তন হৈ আছে তো মোৰ সৈতে আছে প্ৰথম অৱস্থাত মই পৰিচয় কৰাই দিবলৈ লৈছোঁ ব্লগো চলি থাকিব পৰিচয় হৈ থাকিব এয়া মোৰ ল'ৰালি কালৰ বন্ধু এম ই স্কুলৰ পৰা পঢ়িছে মহম্মদ আব্দুল কাদের নাম আপুনি এটা হাই কৰি দিয়ক থেংক ইউ এওঁলোকে জাষ্ট ফটো কৰি পাগল হৈ আছে এটা যে ঠাইত আহিছে নিজে যে সেই ঠাইখিনিত মজা ল'ব লাগিব স্বচক্ষে যে সেই ঠাইখিনি উপভোগ কৰিব লাগিব এইখিনি ধান্দাত সকলোৱে নিজৰ মুহূৰ্তখিনি মানে কেমেৰাৰ দৃশ্যত সেইবোৰ বন্দী কৰাৰ কাৰণে সকলোৱে লাগি আছে আৰে ভাই এটা জায়গাত আহিছা তোমালোকে চাওক বস্তুখিনি কেনেকুৱাকৈ কি হৈ আছে খালি মানে এয়া আমাৰ আটাইতকৈ জেণ্টেলমেন গ্ৰুপৰ ভিতৰত ৰিজাউল ইছলাম ল'ৰালি বন্ধু পৰিচয় কৰাই দিছোঁ ভাংলামাৰিতে ঘৰ উদীয়মান ল'ৰা তো আজি আপুনি অনুভৱটো কওক প্ৰথম অৱস্থাত এই ঠাইটোত আহিছে নিশ্চয়কৈ বন্ধু ভাল লাগিছে আৰু ইয়াৰ সিলেক্ট যিহেতু আমাৰ আব্দুল কাদেৰে কৰিছে জায়গাখন বহুত ভাল লাগিছে আকৌ ইয়াক একবাৰ ধন্যবাদ প্ৰথমতে ময়ে কৰিছো আমাৰ ভাইটিও ইয়াতে সহযোগ কৰিছে সুন্দৰ ভাল লাগিছে এখেতৰ প্ৰচেষ্টাত এইখিনি আব্দুল কাদেৰৰ দ্বাৰা সম্ভৱ হ'বলৈ পাইছে গতিকে আকৌ এবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ফাৰুক ক'ত গ'ল এইটো আমাৰ ল'ৰালি বন্ধু মাজতে হেৰাই গৈছিল পিছত শৈক্ষিক জীৱনত সম্পূৰ্ণৰূপে ঘূৰি আহিল লাহে লাহে তো কেনে লাগিল কওক জাগাটোৰ বিষয়ে ইয়াত আহি মনটো বিৰাট ভাল লাগিল ভাবাই নাই যে ইয়াত আমি আহিব পাৰিম নেকি পিছত ইয়াত আহি মনটো ইমানে যে ভাল লাগিল কোনোবাই যদি আহিব খোজে আহি এবাৰ চাই যাব এইখিনি দৃশ্য হয় ইয়াৰ এই ঠাইটো আমাৰ ঘৰৰ পৰা পাতিলাদাহা পানবাৰীৰ পৰা বেছি দূৰ নহয় এবাউট 60 কিলোমিটাৰ্ছ মান হ'ব আমি সদায় বঙাইগাঁৱত আহি থাকোঁ আহিলে আহিব পাৰোঁ কোনো এটা বিশেষ এটা খৰচো নপৰে বাইক লৈ চাৰিচকীয়া লৈ যি ইচ্ছা আপোনালোকে আহি যাব পাৰে ইয়াৰে যিটো শব্দ যিটো পানীৰ যিটো কুলকুলীয়া শব্দ এইটো মানে ভাষাই প্ৰকাশ কৰিব নোৱাৰি এনেকুৱা এটা অনুভৱ হৈ আছে ন এইটো আমাৰ সৰু সুৰা এটা ট্ৰেকিঙো হৈ গ'ল পৰ্বতৰ মাজত যিটো খোজকঢ়াৰ যিটো মজা সেইটো যাওক পৰ্বতত খোজকাঢ়িবলৈ হ'লে মানে ধুনীয়াকৈ শাৰী পাতি খোজকাঢ়ি যাব লাগে গন্তব্য স্থান ইতিমধ্যে আহি পালোঁ ইয়াতে হয়তো আমাৰ চাউণ্ডটো ভালকৈ নাহিব এইটোৱে মানে গা ধোৱাটোৰ যিটো অৰিজিনেল ঠাই ইয়াৰ পৰা আৰু অকণমান ওপৰত যাব লাগিব চাওঁ ইয়াতে শাৰীটো টিকটে কাটিব লাগিব এনেকুৱা ধৰণৰ বহুত কিছুমান ল'ৰাই ইতিমধ্যে ছোৱালীও ইতিমধ্যে আহি সেই ঠাইটোত ভিৰ কৰিছে তো দেখা যাওক আমি অপেক্ষা কৰি আছোঁ বহুত ল'ৰাই ইতিমধ্যে গা পা ধুই আছে ইয়াতে বহুত ভিৰ আমি চাওঁ কি হয় লাহে লাহে আগবাঢ়ি আছোঁ বিশেষ বুলি কথা নাই ইয়াতেও ভালকৈ গা পা ধুব পাৰি এইটো গা পা ধোৱা সম্পূৰ্ণ ধুনীয়া এটা ঠাই আমি পৰ্বতখন আৰু অলপ বগাবলৈ লৈছোঁ দেখা পাইছে সতীৰ্থসকলে আৰু ওপৰত উঠিয়ে আছে চাওঁ ওপৰত কি আছে কি নাই অলপ পৰ্যবেক্ষণ কৰি আহোঁ গাটো ঘামিছে না কাদের বহুত ঘামিছে বহুত যোৱা ওপৰত যোৱা পুৰা ভাগৰ লাগি যায় ওপৰত হাতে হাতে কাপোৰ কানিখিনি আমি খুলি গা পা ধুম তেওঁলোকে ইতিমধ্যে কিছুমানে খুলিলে এইকেইটা গা পা ধোৱা ইতিমধ্যে আৰম্ভ মানে বদমাছি যিটো সেইটো আৰম্ভ হ'ল এওঁলোকৰ লাহে লাহে তেওঁলোক যে কিমান ফটো উঠে একদম ক'বই নোৱাৰি আৰু ফটো একজনকে বোলে 1000টামান ফটো লাগে বাপৰে বাপ ইমান ফটো কি কৰিব হা ফটোৰ কাম কি ইমান দুই এটা ভাল ফটো হৈ গ'লে হৈ যায় তো এতিয়া আমি তলত যাব লাগে
গা পা ধোৱা সকলোখিনি শেষ হৈ গ'ল, ড্ৰেছ চ্ৰেছ চব পিন্ধা হৈ গ'ল, বাকী এওঁলোকেও কাপোৰ চাপোৰ পিন্ধি আছে। আমি ইয়াৰ পৰা লাহে লাহে ওলাবৰে হ'ল। বেজাউল কি কয়, যোৱা যায় এতিয়া? এতিয়া ব'লা আমি যাওঁ, ভাল লাগিছে, ভাল লাগিছে, সঁচাকৈয়ে ভাল লাগিছে, বহুত ভাল লাগিছে। এই ঠাইখিনিতে আপুনি ভূমেশ্বৰ আঞ্চলিক বৰঝৰা শিৱ মন্দিৰ এখন পাব। ইয়াতে দান ভাণ্ডাৰ আছে আৰু শিৱ মন্দিৰটো এইফালে দেখিবলৈ পাইছে। আপোনালোকে নিশ্চিতভাৱে ইয়াত পূজা প্ৰাৰ্থনাও কৰিব পাৰিব। এতিয়া আমাৰ খোৱা লোৱাখিনি লাহে লাহে ওলাই আছে। এইবিলাক দিয়াচোন ইফালে, চিপছৰ পেকেটবিলাক, লাখ লাখ চিপছৰ পেকেট আছে। এনি টাইম লাখ লাখ হিচাপ কৰি এইটো খোৱা লোৱা চলি আছে, সেইকাৰণে কথা বতৰাবিলাক কমকৈ চলি আছে। আমাৰ বন্ধুসকল লগত আজি ধুনীয়াকৈ গা পা ধুই বহুদিনৰ মূৰত আজি ফূৰ্তি কৰিলোঁ। যিয়ে নহওক আমি ব্লগৰ যিটো পাৰ্টটো আমি ইয়াতে শ্বুট কৰিবলৈ ওলাইছোঁ আৰু এই ঠাইটো আমি ভালকৈ ৰিপ্ৰেজেণ্ট কৰিবলৈ ওলাইছোঁ। কিন্তু এই ঠাইটোত বিভিন্ন ধৰণৰ আমি মানে অনিয়ন্ত্ৰিত এটা পৰিৱেশ দেখা পাইছোঁ। এই ঠাইটোত আমি চৰকাৰৰ এটা পোনপটীয়া এটা হস্তক্ষেপ বিচাৰিছোঁ, যাতে এই ঠাইখিনিত তেনেকুৱা ধৰণৰ মাদক দ্ৰব্য নিচাযুক্ত বস্তু মানুহে সেৱন নকৰে বা বাকী যিমানবোৰ প্লাষ্টিক জাতীয় বস্তু তেওঁলোকে খায় ডাষ্টবিনৰ যাতে ঠায়ে ঠায়ে ব্যৱস্থা কৰে। মানুহবিলাকে অ'তে ত'তে মানে বস্তুবিলাক পেলাই থৈছে, ফৰত ঠাইটো বহুত লেতেৰা হৈ আছে। তো সেইখিনিৰ ক্ষেত্ৰত আমি এটা ছিষ্টেমেটিকভাৱে কামখিনি হোৱাটো আমি বিচাৰিছোঁ। এতিয়াও ড্ৰেছে কাৰণে অলপ মানে ঠাণ্ডা লাগি আছে নেকি? মানে জ্বৰ ভাৱ হৈ আছে, মানে এনে মানে যোৱাকালিৰ পৰা জ্বৰ হৈ আছে। ঠিক আছে, আপুনি অলপ হেৰি কৰিব, ভালকৈ এটা টেবলেট খাই অলপ ভালকৈ ঘুমাই পৰিব, একো নাই, সেইখিনি আহিলে হৈয়ে যায়। আৰু ইফালে ফটোবোৰ শেষ হোৱা নাই আমাৰ। তো যিয়ে নহওক, এতিয়া আমাৰ সৰু এটা প্ৰগ্ৰাম হ'ব। এতিয়া আমাৰ ভাইটি আছে আপুতালেব, তেখেতে সৰু সুৰাকৈ অলপ অলপ লোকেল গান চানবিলাক গায়, একো নাই। সেই ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি তেখেতৰ পৰা এটা গানৰ কেইটামান কলি আমি শুনিব ইচ্ছা কৰিছোঁ। ভাইটি তুমি ৰেডি নে গান এটা গাই দিয়াৰ কাৰণে? দিয়া আমি শুনিম, সকলোৱে আহক। এইফালে ফাৰুক ইফালে আহা। তোমাক কথা এটি সুধিবলে মনে যায়, যি কথা কবলে মোৰ বুকুখন ধপে ধপাই, চালি জাৰি চালে তুমি নকলেও পাবা বুজি, চালি জাৰি চালে তুমি নকলেও পাবা বুজি। ঐ জানৈ মোৰ জানৈ, ঐ জানৈ মোৰ জানৈ। হাত চাপৰি এটা হ'ব লাগে, ধুনীয়াকৈ গান গাইছে, ঠিক আছে। আমি আশা কৰোঁ এখেতে গানৰ যিটো চৰ্চা সেইটো আগন্তুক দিনত মানে হেৰি কৰি ৰাখিব, তেওঁৰ জৰিয়তে আমি ভাল ভাল যাতে গানখিনি শুনিব পাৰোঁ। ঠিক আছে, তুমি গানৰ চৰ্চাটো অব্যাহত ৰাখিবা। তোমাৰ যিটো গলৰ যিটো ভইচ নিশ্চিতভাৱে সকলোকে আলপুত কৰে। তুমি আগুৱাই যোৱা, তোমাৰ যিটো যাত্ৰা সেইটো কেতিয়াও স্থবিৰ নকৰিবা। আমাৰ আশীৰ্বাদ তথা আমাৰ পৰা যিখিনি সহায় সহযোগিতা তুমি নিশ্চিতভাৱে পাই থাকিবা। গতিকে তো এই ঠাইটো এতিয়া বিদায় দিবৰে হ'ল, উঠিছে ইতিমধ্যে। তো ময়ো উঠি যাওঁ গাড়ীত। গৰম, ফটাফট যাওঁ আৰু জোৰে না কি কয়, বিদায় বিদায় না কি বৰঝৰা? বিদায় বিদায় বিদায়, ইয়াৰ পৰা বিদায়। বন্ধুসকলৰ অশেষ আৰু প্ৰবল ইচ্ছাৰ বলত আমি বঙাইগাঁও টি গাৰ্ডেন চাহ বাগিচা আহি পালোঁ। তো যিহেতু আমি সকলোৱে জানো আমাৰ অসমখন চাহ খেতিৰ বাবে পৃথিৱী বিখ্যাত। তো ইয়াৰে বঙাইগাঁৱতো এটি বিশাল মানে কেইবাটাও বাগান আছে। চাহ খেতি আপোনালোকেতো আগে পিছে দেখিছে, এইটো ফাৰ্ষ্ট আহিছে নেকি আজি? নহয়, আগৰ পৰাও চাইছোঁ, বহুত ভাল লাগিছে। ভালে লাগিছে। আমি মানাস ৰাষ্ট্ৰীয় উদ্যান আছে তাতেও গৈছোঁ, ইফালে আমাৰ বঙাইগাঁও। We are entering in the tea garden of Bongaigaon. Let's see. আহি পালোঁ, ইয়াতে লাঞ্চটো আমি কৰিলোঁ, তাতে অলপ চলপ কিবা। তো আমাৰ ৰুটি তৰকা ইতিমধ্যে আহি পালে,
বাকী এওঁলোকে ভাত খাই আছে, মাছ ভাত, এইকেইটা ৰুটি তৰকা খাব যাম। সকলোৱে আমাৰ ব্লগটো ভাল লাগিলে এটা মন্তব্য এটা দি দিব, পাৰিলে আমাৰ চেনেলটো আগুৱাই লৈ যোৱাত বিভিন্ন প্ৰকাৰ সহযোগিতা আগবঢ়াব। ছাবস্ক্ৰাইব কৰিব এতিয়া নকওঁ, কাৰণ এইটো ফিল্ডত মই এতিয়া কাম কৰা নাই। যেতিয়া মই নিজে এটা সময় দিব মানে পাৰিম আৰু তাতে ভাল ভাল কণ্টেণ্ট মই লৈ আহিব পাৰিম, তেতিয়াহে মই ক'ম যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। এতিয়া যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে, নকৰিব পাৰে, সেইটো পিছৰ কথা। তো বাকী বন্ধুসকল আছে, সকলোৱে বাই কৰি দিয়ক। আজি ব্লগটো যিহেতু আমি বহুত মজা কৰিলোঁ, নতুন এটা ঠাইত আপোনালোকে যাব। তো গুড বাই, ৰিজাউলো আছে।